মৃত্যু। কথা ভাস্কৰ জ্যোতি লাহি, আবৃত্তিকাৰ মৃণাল জ্যোতি। এটা বন্ধ কোঠালি, অন্ধকাৰ চাৰিওফাল, মাজতে মাথো চিগাৰেটৰ ধোঁৱা আৰু লগতে মদ ঢলাৰ শব্দ। জীৱনটো সেই অন্ধকাৰ কোঠালি সদৃশ, চিগাৰেটৰ ধোঁৱাবোৰ প্ৰতিটো মুহূৰ্ত, পিতাইৰ কষ্ট আৰু মাৰ আচলৰ মৰম। হেজাৰ স্বপ্ন চাৰখাৰ এই মুহূৰ্তত কঠিন হৃদয়ৰ গৰাকী সি এতিয়া এটা পিশাচ। ঐ বুঢ়া, বাইক দিবিনে? বাহ, কি শব্দ, লাজ লগা মুখৰ মাত। ইয়াৰ বাবেইতো পঢ়িছিলি তই? নাকৰ শেঙুন আৰু আধা তিতা কাপোৰ। হওক, উচিত প্ৰত্যুত্তৰ দিলি। এটা কিচকিচীয়া কলা সাপ আৰু তই। সাদৃশ্যতা দেখুৱাই দিলি। মোবাইলৰ ফেচবুক, হোৱাটছআপ, ইফালে বাইকৰ হুহুৰণিৰ শব্দ। সহিব নোৱাৰি এইবোৰ। নাহিবিও, তই ঘৰলৈ উভতি নাহিবি, নাহিবি। দাৰোগাকেইটা এতিয়া তহঁতৰ চিকাৰত। ওলাই নাযাবি বোপাই, নাযাবি। কেঁচা তেজৰ চেক লাগিব গাত, চাব নোৱাৰিম মই। সেয়েহে হ'বলা আজি মনটো উখুৰা মুখুৰা। চিঞৰবোৰ জানো শুনিছ তই? নাযাবি অ বোপাই, নাযাবি। জীৱনৰ চাপ নৈয়াত পৰিলে পাৰিবি জানো আহিব ওলাই? নে বিলীন হবিগৈ আজি তই? নাই, বিলীন হলেও হওক, মাথো নানিবি ঘূৰাই। তোৰ সেই দানৱৰ শৰীৰটোক নানিবি ঘূৰাই। প্ৰচণ্ড ধুমুহা বলিছেও, বিজুলীয়ে আন্ধাৰতো পোহৰ বিলাব বিচাৰিছে। মাথো সোমাব নোখোজে মোৰ ঘৰত, কাৰণ প্ৰকৃত পোহৰেই মোৰ পৰা অন্তহীন দূৰত। অস্থিৰ ছাইখিনিয়েনো কি পোহৰ বিলাব? ৰাস্তাত এতিয়াও তাৰ তেজ গোন্ধায়। বাইকখন থানাতে পচিল, সৰ্পই দংশন কৰিল। নাই, এতিয়া আৰু মই উদং। কাপোৰ পিন্ধি থকা এটা নগ্ন পথিক। এয়া জীৱনৰ অন্তিম ক্ষণ। ঘৰৰ জলঙাই দি সোমাই অহা পোহৰে চুমা যাচিছে শেষবাৰৰ বাবে। প্ৰচণ্ড বিভীষিকাই দৈত্যৰূপ লৈছে আৰু মোৰ শিৰাবোৰ জঠৰ হৈ গৈছে। ঠেলি দিছে বিশাল অন্ধকাৰ গহ্বৰলৈ। মৃত্যু যাৰ নাম, মৃত্যু।